আসসালামু আলাইকুম, গুড মৰ্ণিং। বিচনাখন ঠিক কৰি গাটো ধুই আহোঁগৈ। গাটো ধুই আহি গৰম গৰম চাহ একাপ খাই লওঁ। গৰম চাহ, তাতে আকৌ নিউট্ৰিচইচ বিস্কুট মোৰ খুবেই প্ৰিয়। চাহখিনি খায়েতো ৰেডি হ'বই লাগিব। গা ধুই আহিও ইমান গৰম, কেনেকৈ যে ৰেডি হওঁ নহয়। ক্লাছৰ পাছত লগ পাই আছোঁ। ক্লাছৰ পিছত জল্দি ওলাই আহিছোঁ, যিহেতু শনিবাৰে আৰু বুধবাৰে শ্বপিঙৰ বাবে অলপমান টাইম ছুটি দিয়ে। মই গৈ টাউন পালোঁগৈ। আমাৰ দোকানৰ ওচৰতে বহি কিনিলোঁ, তাতে এটা জুচ খালোঁ আৰু মই ঘৰ পালোঁগৈ। ঘৰত গৈ ঠাণ্ডা পানী আনিলোঁ, এইফালে তৰকাৰী অলপ লৈ আহিলোঁ, ভাতো অলপমান খাই আহিছোঁ। লগতে আনিছোঁ অলপমান শুকান বুট আৰু মগু। বহি এক ক্ৰীম কিনি আনিছোঁ। লগতে এইফালে ষ্টিক ফাইল এটা আৰু A4 চাইজ পেপাৰ আনিছোঁ এছাইনমেণ্টৰ বাবে। আজি ডিনাৰত আছিলে ডিম, দাইল আৰু ঘৰৰ পৰা অনা মাছৰ আঞ্জা। ক্লাছত দিয়া নোটবোৰ অলপ চালোঁ, তাৰপিছত আহিছোঁ শুবলৈ। বাই বাই, গুড নাইট, খুদা হাফিজ।